নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰ স্বাগতম জনাইছোঁ। আজি 18 ফেব্ৰুৱাৰী আজি হৈছে মহাশিৱৰাত্ৰি আৰু শিৱৰাত্ৰিৰ বাবে মই ভাইটি আৰু বৌ মিলি মন্দিৰলৈ শৰাই আগবঢ়াবলৈ ওলাইছোঁ। বৈকুণ্ঠ প্ৰকাশে হৰি নাম এয়া ফুল শিৱৰাত্ৰি প্ৰতি বছৰে পালন কৰোঁ, কিন্তু এইবাৰৰ উদ্দেশ্য অলপ বেলেগ। কি ধৰণে বেলেগে পালন কৰিছোঁ সেয়া মই ভিডিঅ'টোত দেখাম, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। শ্ৰীমন্ত শংকৰে এয়া হৈছে মোৰ ভণ্টিও শৰাই দিবৰ বাবে মন্দিৰলৈ আহিছিল। আৰু এয়া হৈছে পাৰ্থ। চাকি জ্বলাই হোৱাৰ পিছত আৰু ঘৰলৈ গুচি আহিলোঁ। যিহেতু মই কৈছোঁৱেই এইবাৰ শিৱৰাত্ৰিৰ উদ্দেশ্য বেলেগ, সেইটো এই কাৰণেই যে শিৱৰাত্ৰিৰ উপলক্ষে 2 নং তৰাণীৰ শিৱ মন্দিৰত বৃদ্ধসকলৰ এখনি ভাওনা বা অভিনয়ৰ আয়োজন কৰিছে। প্ৰায় 60-70 বছৰৰ ওপৰৰ আমাৰ ককাসকলৰ অভিনয়ৰ সুবিধা হ'বৰ বাবে এই সামগ্ৰীসমূহ আমি তৈয়াৰ কৰিছোঁ। ভাওনাখন যেনেকুৱাই নহওক কিয় ককাসকলৰ অভিনয়, কথোপকথন আদিবোৰ চাবলৈ মই বৰ আগ্ৰহেৰে বাট চাই আছোঁ, কাৰণ ককাসকলৰ উচ্চাৰণ, খোজ আদিবোৰ এজন ডেকাতকৈ যথেষ্ট পৃথক হ'ব। ভাওনাখনৰ বিষয়ে মই বৰ বেছি নাজানো যদিও এই ভাওনাখন মহাভাৰতৰ কৌৰৱ আৰু পাণ্ডৱৰ যুদ্ধোৎসৱৰ বিষয়ৰ। ভীষ্ম চৰিত্ৰটি অভিনয় কৰা এয়া প্ৰায় 80 বছৰৰ ওপৰৰ ককা। এইফালে ককাই যুদ্ধৰ ধনু তৈয়াৰ কৰিছে। ককাসকলো ভাওনা কৰিবৰ বাবে বৰ আগ্ৰহী। কোনোৱে যদি ধনুকাৰ বনাইছে, কোনোৱে আখৰা কৰিছে, আকৌ কোনোৱে সকলোকে কৈ ফুৰিছে। মুঠতে গাঁওখনৰ সকলো লোকেই ভাওনাখন চাবলৈ বৰ আগ্ৰহী। সেইবাবে আমিও ককাসকলৰ বাবে অকণমান কৌশল লগাই যুদ্ধৰ বাহন ৰথৰ যোগাৰ কৰিছোঁ। এয়া ৰথৰ চকাৰ ৰং কৰি থকা হৈছে। বাঘৰ চালে পিন্ধি বৃষভতে উঠি মহাদেৱ কেনিনো যায় শান্তিতে নাই ঘুরে অনাই বনাই দুখ দুখ দম্বৰু বজাই প্ৰায় বস্তু বনাই হৈয়ে গৈছে, গতিকে ইয়াৰ পাছৰসমূহ ভাওনাতে দেখুৱামগৈ। চিনি নাপাওঁ নহয়, ককাকো চিনি নাপাওঁ মই।
আজিৰ ভিডিঅ'টো ইমানেই। যদিহে ভিডিঅ'টো চাই ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ যদি ভিডিঅ' প্ৰথমবাৰ চাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।